এই মালটো ৰঙে বেলেগ তাৰ কি পালি হ'ব হাঁহ পালি হ'ব হাঁহ কণী মুৰ্গীও কণী লৈ আছে আৰু এইখিনি কিহৰ তৰকাৰী বাঁহকা বঢ়িয়া ইয়াত কি লাগে আৰু এইটো পাহাৰত পোৱা চৰ্বত নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে আছে আজি হৈছে দেওবাৰ গতিকে একচুৱেলি মই যোৱা কথা আছিলে বেলেগ এটা জেগাত যোৱা নহ'ল সেইকাৰণে আজি পাহাৰলৈ আহি আছোঁ গা চা লৈ পাহাৰত আমাৰ যিখন ৰবৰ বাগান আছে তাত গৈ আছোঁ অলপ কাম আছে মানে হাবি যোৰা কিবা কিবি অলপ কাম আছে চ' আমি এতিয়া পাইছোঁহি মানে এটা পাহাৰ পাৰ হৈছোঁ আমি এইটো এটা পাহাৰ আছিলে পাৰ হ'লোঁ পাৰ হওঁতে এইখিনি অৱস্থা হৈছে ঘামি চামি অৱস্থা নাই গোটেই কাৰণ মই বহুতৰ মূৰত পাহাৰত উঠোঁ ন ই বাৰু আহিয়ে থাকে প্ৰায় জীৱ যেতিয়া এতিয়া আমি সেই নেক্সট যিটো পাহাৰ আছে তালৈ যাব লাগিব তাতে আমাৰ বাগানখন আছে ৰবৰ বাগানখন এইখন হৈছে নাৰ্চাৰী ইয়াতে এইবিলাক ৰবৰ পুলি ন অঁ এইবিলাক আকৌ ৰোৱা হ'ব আৰু ৰবৰ পুলি ইয়াতে এইবিলাক আছে বঢ়িয়াকৈ কিমানমান আছে বাইদেউ আইডিয়া এতিয়া তোমাৰ 2000 ওপৰত আছে ইয়াতে 2000 ওপৰত আছে ন আমি এতিয়া পাই গ'লোহি ধুনীয়া ঘৰ এটা ইয়াতে আমাৰ বাগানৰ যিজন চকীদাৰ আমাৰ মামা হয় তেওঁ ইয়াতে বাস কৰে মানে এই ঘৰটোতে এটা মানে 200 ঘৰ বাঁহৰ ঘৰ অ' মামী এইখন কি এইটো কিহৰ ঘৰ এইটো হাঁহৰ ঘৰ ন অঁ চাউল আনিছিলোঁ কিনা চাউল মামী কি কিবা ভাতহে বনাই আছা না খাবই পৰা নাই অঁ কি নাম বাবু নামটো কৈ দিয়া ইয়াতে কোনে খুৱাই ওপৰত মামাই খুৱাই অঁ অঁ ওপৰতে বঢ়িয়া কিবা আঠুৱা তৰাই হৈ আছে ন সুন্দৰ ঠাণ্ডা বতাহ এটা মাৰি আছে এইবিলাক মোনা কাম কৰা মানুহে ইয়াতে থৈ গৈছে তেওঁলোকৰ বেগ ইয়াতে তেওঁলোকে হয়তো ভাত পানী লৈ আহিছে আৰু মজাকৈ এইবিলাক আগতে চুমগছ আছিল ন এইবিলাক আমাৰ আগতে চুমগছ আছিলে মানে আগতে এখন চুম বাগানহে আছিলে প্ৰথমতে এতিয়া মানে সেই চুমগছবিলাক কাটি যিহেতু আমাৰ ইয়াতে মুগা পোহাটো অসুবিধা হয় পাহাৰীয়া জেগা সেইকাৰণে মানে চুমগছবিলাক কটা হৈছে ইয়াতো এতিয়া ৰবৰ লগাব আৰু এইবিলাক পুৰণা গছ ৰবৰ গছ এইবিলাক মানে ৰবৰ গছ ডাঙৰ হ'লে অলৰেডি বহুত এইবিলাক এয়া গছো মানে কাটিব হৈছে আৰু ন অহা বছৰলৈ কাটিব পৰা হ'ব এনেকৈ কটা হ'ব ইয়াৰ পৰা আঠা ওলাব এতিয়া গৈ আছোঁ মই হাবি কাটিবলৈ ইমান এটা অভিজ্ঞতা নাই মোৰ তথাপি গৈ আছোঁ আৰু পিপৰ কোৱা হয় আপোনাৰ টকা দিয়া পিপৰ এইটো টকা দিয়ে মানে সেইটো এনেকুৱা কামোৰ দিয়ে বহুত বিষায় বস্তুটো কি মানে এইটো তোমাৰ ফৰিং বুলি কোৱা যায় ফৰিং হয় জানো ফৰিঙে হয় ফৰিং হয় নাই এইটো ডাঙৰ ফৰিং হয় পাহাৰীয়া ফৰিং পাহাৰ ৰঙে বেলেগ তাৰ ৰঙে বেলেগ এইটো পৰা পুৰি খাব পৰা যায় নেকি পুৰি খাব পৰা যাব ইয়াত নাখাবি আকৌ সেই বুলি এই দে छोड़ दो उसको छोड़ दो এইটো কিবা চৰাই এটা মাত দি আছে ধুনীয়া একদম শান্ত পৰিৱেশ লগতে বঢ়িয়া বতাহ মাৰি আছে ইয়াত এইখিনি মজা জেগা ইয়াতে বহি পেলাই কিবা খাবও পাৰি এতিয়া মই য'ত আছোঁ এখন আছে আপোনাৰ ঘগুৱা গুলিগাঁও পাহাৰ য'ত আমাৰ ৰবৰ বাগানটো আছে ইয়াতে এখন চাওক গোটেই ৰবৰ গছ আছে ইয়াতে এইবিলাক আৰু আপোনাৰ সেইফালে সেইখন দেখিছেনে আগত সেইখন হৈছে আপোনাৰ বঘৰা পাহাৰ বঘৰাৰ পৰা সিফালে আছে কুমৈ পাহাৰ
তেনেকৈ এইখন পাহাৰ পাৰ হ'লে বঘৰা পায় আৰু ইফালে আপোনাৰ আছে কুমৈ। এইটো হ'ল আপোনাৰ বটগছৰ গুটি। এইটো মই আইডিয়া কৰিছোঁ আৰু মানে বটগছৰ গুটিয়ে হ'ব লাগিব। এইডাল হৈছে আপোনাৰ বটগছ। মহে খাই চাগে বহুত। মানুহ আছে দে 12টামান। কেনেকৈ আহিছা তুমি? কেনেকৈ আহিছা? নামটো কৈ দিয়া। কিয় নোকোৱা আকৌ নামটো? নামটো কোৱা। এইটো কি উমনি লৈ আছে? কি পোৱালি হ'ব? হাঁহ পোৱালি হ'ব। হাঁহ কণী মুৰ্গী উমনি লৈ আছে। মামীয়ে পূৰা ভাত বনাই আছে আমাৰ কাৰণে। এইটো কি বইল কৰিব নেকি? কি আলু বইল কৰিব নেকি? এইটো কি কৰিব? দালি? অ' বাঁহৰ কাঠি তৰকাৰী? অ' বাঁহৰ তৰকাৰী বঢ়িয়া লাগিব খাই। আলু ভাজি? ভাল লাগিছে চাংখন কিবা এটা। আমি এতিয়া আমাৰ বাগানৰ পৰা আহি অলপ বেলেগ ঠাই পালোহি। ইয়াত এটা বস্তু নিব আহিছোঁ আমি, গৰমত খোৱা বস্তু এটা। এই পাওঁনে নাপাওঁ জানো। কচু সিজাই আছে। এইবিলাক কাক খুৱাব? গাহৰি খুৱাব? অঁ, গাহৰি খুৱাব কাৰণে এইবিলাক কচু সিজাই আছে। অঁ, ইয়াতে নিমখ আৰু কলাখাৰ দিয়া হৈছে। এনেকুৱা পাহাৰৰ মাজতো মানুহ আছে, মজাকৈ ইয়াতে বসবাস কৰে। ইয়াতে তেওঁলোকে ছাগলী পোহে, হাঁহ পোহে, মুৰ্গী পোহে, গাহৰি পোহে, বহুত ধৰণৰ কাম কৰে ইয়াতে। এইবিলাক আৰু ইফালে কিবা খেতিও কৰিছে, ৰঙালাও লগাইছে, ৰঙালাও আৰু বহুত ধৰণৰ খেতি কৰে, আদা হালধিকে ইত্যাদি কৰি। এইবিলাক চাঙো আছে, হয়তো লাও কোমোৰা ইত্যাদি লগাই ইয়াতে, জলকীয়া চব কৰে আৰু। এইখন ছাগলী ফাৰ্ম। এই গাহৰিজনী শুই আছে, পোৱালিও আছে, 6টা পোৱালি আছে বোলে। গাহৰি গাখীৰ খাবানে? আজি পাহাৰলৈ আহি বঢ়িয়া লাগিছে। এনেকৈ আহিব লাগিব মাজে সময়ে, তেতিয়া অলপ মনটো ফ্ৰেছ লাগিব। কিমানো গাঁৱৰ ভিতৰতে থাকিবা, মাজে মাজে এনেকৈ পৰ্বত ভ্ৰমণ কৰিবও লাগে। প্ৰাকৃতিক পৰিৱেশৰ মাজত ফ্ৰেছ বতাহ চবফালে ইয়াত আহিলে গম পোৱা যায় কিমান ভাল লাগে। মজা আৰু মানে উঠোতে কষ্ট হয়, কিন্তু ইয়াত আহিলে মানে ঘূৰি যাবলৈ মনে নাযায়। এনেকুৱা এনেকুৱা যে আসনত বহিব পৰা গৈছে। তাকেইতো, এনেকুৱা চকীত বহি আছোঁ আমি পাহাৰৰ ওপৰত, মানুহৰ ঘৰৰ ওচৰত। চব আছে, ছাগলী আছে, গাহৰি আছে, মুৰ্গী আছে, এভৰিথিং আছে ইয়াতে। এভৰিথিং ইজ এভেইলেবল। খালি এটা বস্তুৱে নাই, সেইটো হৈছে ইয়াতে বিদ্যুৎ সংযোগ নাই। সেইটোতো ইয়ালৈ আহিব লাহে লাহে আগলৈকে, সেইটো আহিব, ৰাস্তাও হ'ব আগলৈ। তো আপোনাৰ চলাৰ পেনেল লগালেতো কাম হ'বই ধুনীয়াকৈ। ভাত দিছে। আৰু এইখিনি কিহৰ তৰকাৰী? বাঁহৰ বঢ়িয়া। ইয়াত কি লাগে আৰু? এইটো পাহাৰত পোৱা চৰ্বত, কেঁচামদ। মজা সুন্দৰ বতাহ, ফ্ৰেছ বতাহ। গছৰ পাতবিলাক চাওক কি ধুনীয়াকৈ লৰি আছে। মই ভাবিছোঁ মই এতিয়া সদায় পাহাৰত আহিম, এনেকৈ কৈছোঁ। যদি ঘৰত এনে আছে তেন্তে আমাৰ ইয়াৰ ফাৰ্মলৈ আহক, এইবিলাক অলপ কাম কৰি দিয়কহি, সহায় কৰি দিয়কহি। হাজিৰা দিম বাৰু। হাজিৰা কিমান দিয়া বোলে? বেছি নিদিওঁ, খোৱা বোৱাটো নিদিওঁ বাৰু। খোৱা বোৱা নিদিওঁ আমি 300 টকাকৈ দি দিম। আমি ডেইলি 300কৈ দিওঁ। আহিব পাৰে, অলপ চাহ পানী পাব, অলপ শাৰীৰিক পৰিশ্ৰমো হ'ব, অলপ এক্সাৰচাইজ হ'ব, অলপ পইচা পাব না। আহক। গতিকে ইয়াতে এইবিলাক জংঘল জোৰাৰ কাৰণটো হৈছে কি, ইয়াতে আপোনাৰ ৰবৰৰ পুলি লগোৱা হ'ব। মানে অলৰেডি এইবিলাক ৰবৰ গছ আছে বহুত, এইবিলাক আৰু বহুত আছে। ইয়াতে মানে কিছুমান আকৌ ৰোৱা হ'ব নতুনকৈ, এই গোটেই এৰিয়াটোত এনেকৈ লগোৱা হ'ব ৰবৰ পুলি। বাঁহকা ফুলৰ কলি।
গতিকে ইয়াতে আপোনাৰ ফাইনেলি হাবি যোৱাৰ কাম শেষ হৈছে, মানে শেষ হোৱা নাই আৰু বহুত আছে হাবি কাটিবলগীয়া। আজিলৈ শেষ কৰিছোঁ আৰু কামখিনি। গতিকে এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰলৈ মানে সিহঁতে গা ধুব গ'লে এইখিনিতে এটা পুখুৰী আছে আগত, সিহঁতে গা ধুব চাবোন লৈ আহিছোঁ। মই গা নুধোঁ বাৰু। আজি ভিডিঅ' এইখিনিতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ, নমস্কাৰ, জয় অসম।